নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো গণৰাজ্য দিৱস গণৰাজ্য দিৱস হ'ল ভাৰতৰ এক ৰাষ্ট্ৰীয় দিৱস প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে এই দিৱস উদযাপন কৰা হয় 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী হৈছিল সেই দিনাৰ পৰাই ভাৰত এখন সম্পূৰ্ণ গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল গণৰাজ্য দিৱসক গণতন্ত্ৰ দিৱস বুলিও কোৱা হয় ভাৰতৰ সংবিধানখন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল আৰু লিখিত সংবিধান এইখন 2 বছৰ 11 মাহ 18 দিনৰ মূৰত ডক্টৰ বি.আৰ. আম্বেদকাৰৰ তত্ত্বাৱধানত লিখি উলিওৱা হৈছিল ভাৰতৰ সংবিধানখনেই ইয়াৰ সৰ্বোচ্চ আইন গণৰাজ্য দিৱসটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় বন্ধৰ দিন সেইদিনা ভাৰতৰ ৰাজধানী দিল্লীত ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰাৰ লগতে সকলোৱে মিলি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন গোৱা হয় ৰাজপথত সৈন্যবাহিনীৰ দ্বাৰা পেৰেড কৰা হয় এই দিনা সকলো বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় চৰকাৰী কাৰ্যালয় আদিতো পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয় সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা জনালো আশা কৰো ভিডিঅ'টি চাই ভাল পালে ধন্যবাদ